তো হাই ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। তো আজি ভিডিঅ'টো কাপোৰ ইস্ত্ৰি কৰাৰ পৰা আৰম্ভ কৰিছোঁ। এফালে এইটো হৈছে গিফ্ট, এটা পাৰ্টি লৈ যাম। তো এফালে গিফ্টটো পেকিং কৰি হৈ গ'ল মোৰ। তাৰপিছত নিজেও ওলাই ল'লোঁ আৰু মোক কেনেকুৱা লাগিছে সেইটো ক'ব নালাগে, মই জানো। আইনাখন লেতেৰা হৈ আছিলে, সেইবাবে স্পষ্ট ধৰিব পৰা নাই। আৰু সেইটো মই গিফ্ট পাইছোঁ তাকে দেখুৱাই আছিলোঁ, কিন্তু মই এইডা চশমাযোৰ পিন্ধি নাযাওঁ। ফাইনেলি পাৰ্টি এটাত যাবলৈ ৰেডি হৈছোঁ হ'লোঁ আৰু ইমান ভাল কাপোৰ পিন্ধি যাবলৈ মই কাপোৰে অনা নাই। আৰু এইফালে এনেকৈ যাম আৰু তাৰপিছত ধুনীয়াকৈ দিম। আৰু তাৰপিছত এফালে বাহিৰৰ নাজাৰা, গাড়ী আহিব বুলি ৰখি আছোঁ। ইখন গাড়ী আহে আৰু নহয়, সিখন গাড়ী আহে আৰু নহয়। ফাইনেলি ইখন গাড়ী আহি পাই গ'লহি। তাৰপিছত আমি গাড়ীত উঠি ধুনীয়াকৈ গৈ আছোঁ। মাজত বহিছোঁ, সেইবাবে আপোনালোকৰ ব্ৰিজৰ ধুনীয়া নাজাৰাটো দেখাব নোৱাৰিলোঁ। আৰু ফাইনেলি আমি উপস্থিত হৈ গ'লোঁ আমাৰ পাৰ্টিত, মানে আমি এটা ৰিচিপশ্যন পাৰ্টিত আহিছোঁ। তাৰপিছত এয়া দেখিছে চৌপাশ কি মস্তি, আৰু আহি কি চৰ্দি লাগি আছে যদিও খাবই লাগিব। আহি কি আইচক্ৰীম লৈছোঁ আৰু সেইফালে ধুনীয়াকৈ গীত গাই আছে। আৰু এনেকৈ আমি পাৰ্টিটো এতিয়া এনজয় কৰিম। তো আপোনালোকে চাই যাই থাকক। আৰু এইটো হৈছে চেল্ফি পইণ্ট এটা। চেল্ফি পইণ্ট বহুতকেইটাই আছে, তাৰে এটা দেখুৱাইছোঁ। আৰু ফাইনেলি আমি আহিলোঁ খাবলৈ। আৰু ইয়াত কি ধুনীয়াকৈ চব্জি, চাটনি, আচাৰ চব আছে। আৰু তাৰপিছত মই ল'লোঁ এটা পুৰি, নান নাই তাৰমানে। তাৰপিছত এনেকৈ যিকেইটা খাওঁ ল'লোঁ। কাঁহীত নধৰে, চেপত আছে দি বস্তু ল'ব লগা হৈছে। আৰু এখন হাতত থালি আৰু এখন হাতত মোবাইল লৈ থকাৰ অসুবিধা হয়, সেইবাবে মই আপোনালোকক গোটেইকেইটা ডিছ দেখাবও নোৱাৰিলোঁ। আৰু ফাইনেলি মোৰ কাঁহীখন এয়া, যিখন মই আধাও খাব নোৱাৰিলোঁ। ইমান খকুৱা মানুহ হয়, মই এইখন থালি খাই শেষ কৰিব নোৱাৰিলোঁ। মাছ আৰু মাংস মই পেলাই দিব লগা হৈছে। আৰু সেইফালে জলবিশ্ব প্ৰদান কৰি আছে, সকলোৱে জলবিশ্ব গ্ৰহণ কৰি এনজয় কৰি আছে। আৰু মই মানে চান্স বিচাৰিয়ে নাপালোঁ। আৰু কেনেবাকৈ গম পালেতো মই শেষ হ'ম, গতিকে বোলো না নহ'ব। আৰু এইফালে ছোৱালীজনী ইমান ধুনীয়া গীত গাই আছে, ফুল এনজয় কৰিছোঁ। और ऐसे मैं अकेले बैठकर बोर हो रहा था, तो इसलिए मैं चला गया कॉफ़ी लेने के लिए। और यहाँ कॉफ़ी बना रहा है, और यहाँ तीखा मीठा सब तरफ की फुचका है, पानी पूरी, और उस तरफ डोसा है और बर्गर, ऐसे सब कुछ है। और मैंने कॉफ़ी लेकर फिर गाने का एंजॉय किया। আৰু সেই মানুহজনে গোৱাৰ পৰা গোটেই মানুহখিনি ইমান এনজয় কৰিছে নহয়।
इस तरफ आ रहा है असमीज इंडस्ट्री का आर्टिस्ट और उन लोग खुद ही अपने दोस्त के साथ ही फोटोशूट कर रहा है क्योंकि यहाँ पर उनके साथ फोटो खींचने के लिए और कोई दूसरा लोग नहीं आएगा और मैं भी जाऊँगा नहीं। मैं इसलिए दूर से ऐसे वीडियो बना रहा हूँ। और फाइनली मुझे बहुत टाइम के बाद असमी सॉन्ग सुनने के लिए मिला, वो भी जुबिन दा की। नहीं तो मैं पहले इंग्लिश और हिंदी ही सुन रहा था, जो भी लैंग्वेज में हो, लेकिन मज़ा तो बड़ा आ रहा था। আৰু এয়া হৈছে সন্মুখৰ গেটখন, মানে ইয়াৰ দি এণ্ট্ৰি ল'ব লাগে। এইফালে চেল্ফি পইণ্ট, এইফালে এদি আমি আহিছিলোঁ আৰু এইফালে হোটেল ৰিজৰ্টখনৰ নাম লিখা হৈছে, এইফালে পাৰ্কিং। আৰু আমি পাৰ্টি কৰি হ'ল আৰু মই অহাৰ পিছতেই গোটেই অসমীয়া গীত গাইছে। এতিয়াহে মানে বেছি মজাটো আহিব। তো যিয়ে নহওক আমি ওলালোঁ যাবলৈ ঘৰ। আৰু এইফালে আমি ৰেডি হৈছোঁ গাড়ীত উঠিবলৈ। ফাইনেলি আমি তাৰ পৰা ওলাই ঘৰলৈ আহিলোঁ আৰু দেখিছেনে একদম গেটখন কি ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। কিন্তু এইফালে আহিবলৈহে টাইম নাপালোঁ আৰু ফটো উঠিবলৈ ফটো মাৰি দিয়া মানুহৰ অভাৱ। আৰু আমি যিখন ৰিজৰ্টত গৈছিলোঁ সেইখন ৰিজৰ্ট হৈছে আম্বানীৰ আৰু ৰিজৰ্টখনৰ নাম হৈছিলে ৰিগেল গাৰ্ডেনিয়া। আৰু আমি যিখন ৰিজৰ্টত গৈছিলোঁ সেইখন আছে লখৰাৰ ফালে। আৰু এইফালে দিনে ৰাতি ধৰিব পৰা নাই। আৰু আমি গৈ আছোঁ জুৰু তিনিআলি। মই বৰ্তমান তাত আছোঁ জুৰু তিনিআলিত। লখৰাৰ পৰা বহুতখিনি ডিষ্টেঞ্চ আছে, বাট একো নাই, আমি গাড়ীত গৈছোঁ যেতিয়া ইমান টেনশ্যন ল'বলৈ নাই। আৰু এনেকৈ গীত শুনি শুনি আমি গৈ আছোঁ ঘৰ। আৰু ঘৰ পোৱালৈকে ভিডিঅ' নাথাকিব, কাৰণ টোপনি হৈছে, যাইকি ডাইৰেক্ট শুৱে দিমগৈ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো এতিয়ালৈ বাই, আকৌ পুনৰ নেক্সট ভিডিঅ'ত লগ পাম।